গুৱাহাটীত যে ইমান গৰম তাৰ মাজতে আপোনালোকক মই এটা দৃশ্য দেখুৱাব ওলাইছোঁ দেই। এয়া দেখিছেনে? মানুহবোৰে কাম কৰি আছে, কিমান গৰমত কাম কৰি আছে। আমি মানে নোৱাৰিছোঁ আৰু আমি মানে এচি তলত সোমাই আছোঁ, ফেনৰ তলত সোমাই আছোঁ, কিন্তু তেওঁলোকে ইমান কষ্ট কৰি কাম কৰি আছে। আৰু গৰমত মই যদি ক'ৰবালৈ ওলাই যাওঁ, মই মানে মিল্কশ্বেক খাম, সেইটো মেণ্ডেটৰী। তাৰপাছত ৰাতি ভাবিলোঁ কি বনাওঁ, সেইকাৰণে কাবুলী বুট অকণমান তিয়াই থোৱা আছিল, সেইখিনি বনাওঁ ভাবিলোঁ। আৰু দিনৰটো অকণমান মাংস আছে, মানে গৰমত মাংস খাব ভাল নালাগে, হ'লেও আৰু দিনৰ আছিল সেইকাৰণে খাম আৰু ধুনীয়াকৈ কাবুলী বুটখিনি সিজাই ল'লোঁ। আৰু এইখিনি আলু আৰু অমিতা দিছিলোঁ, মানে কাবুলী বুট সিজোঁতে এইখিনিও ছিঙিয়ে গ'ল। আৰু এইফালে লৈছোঁ পটল ভাজিব, আৰু এই মাংসখিনি মই অকণমান গৰম কৰি লওঁ। তাৰপাছত এইটো কেৰাহী বহাই দিছোঁ। এতিয়া মানে লোভ লাগি আছে, জিভা পানী পৰি আছে ভইচ অভাৰ দি থাকোঁতে। কেৰাহীৰ পানীখিনি মানে নোহোৱা হ'লে ৰখিছোঁ, নহ'লে ইমান চিটিকে নহয়। মোৰ মানে ভাত বনাওঁতে চবচে ভয় লগা সময় কোনখিনি বুলি ক'ব গ'লে, মানে এই তেল দিয়াৰ পিছত যেতিয়া মই ভাজি বহাই দিম বা যি বহাই দিম আৰু তেতিয়া বহুত ভয় লাগে। আৰু এয়া যে দেখিছে, এয়া হৈছে একদম খাটি সৰিয়হৰ তেল, মানে একদম মিলাৱট নাই আৰু একদম খাটি সৰিয়হৰ তেলত মই পটল ভাজিছোঁ। পটল বহোৱাখিনি মই নেদেখুৱালোঁ, কৈছোঁৱে বহাই দিওঁতে মোৰ বৰ ভয় লাগে, মানে চিটিকে যে সেইকাৰণে। তাৰপিছত পটলখিনি মানে ভাজি লৈছোঁ, আৰু পটল খাই ভালেই পাওঁ মই, সৰু সৰুকৈ ভাজিছোঁ। আৰু তেল আকৌ কমকৈ দিয়া বুলি নাভাবিব, মানে কেৰাহীটো মোৰ অকণমান বেলেগ নন ষ্টিকৰ, সেইকাৰণে মানে এইটো মানে কেৰাহীটো বেছি হেৰি, মানে কি বুলি ক'ম, বহল, গতিকে তেলখিনি মানে ইমান গম নাপায়। কিন্তু তেল তলত বহুত আছে, এয়া দেখিছেনে কিমান তেল আছে, এইবোৰ তেল ওলাইছে। এই তেলমুখা থাকিয়ে গ'ল, কাৰণ মই অলপ কম তেল খাবলৈ চেষ্টা কৰোঁ, কাৰণ অকণমান ৱেটটোও বাঢ়িছে। সেই বুলি নহয়, এনেও মানুহে অলপ তেলটো বাৰু কমেই খাব লাগে, কিন্তু আমাৰ মানুহে আকৌ তেলটো বেছি খাই ভাল পায়, কাৰণ জুতি হয় বুলি। কিন্তু তেল নহ'লেও কিন্তু জুতিকৈ বনাব পাৰি দেই। সকলো বস্তু বনোৱা কিছুমান মানে টিক্স থাকে আৰু এয়া কিন্তু ধুনীয়াকৈ পটল হৈ গ'ল। মই মানে অকণ জ্বলিলে খাই ভাল পাওঁ দেই, মোৰ অলপ সোৱাদটো বেলেগ। মানে ডাইৰেক্ট তেনেকৈ ভাজি থৈ দিলে ভাল নালাগে, মানে সেইটো মানে কি হয়, ডাইৰেক্ট যিটো জ্বলি যায় সেই জ্বলাটো নহয়, আৰু অকণমান জ্বলি যোৱাৰ নিচিনা যে এই কালাৰটো আহিলে ভাল পাওঁ। মই আলু ভাজিলেও এনেকুৱা এটা কালাৰ আহিলে মোৰ ভাল লাগে খাই। আপোনালোকে ভাল পায় নে নাপায় জনাবচোন, বহুতে ভাল পায় অৱশ্যে এনেকৈ খাই, মোৰ ভাইটিও সেনেকুৱা। তাৰপাছত এই তেলখিনিতে মই কি বহাই দিলোঁ জানেনে, সৰু সৰুকৈ নহৰু কাটি ল'লোঁ, আৰু নহৰু আৰু পিঁয়াজ কাটি বহাই দিলোঁ। আচলতে মই নহৰু আৰু আদা মই পিচি নিদিওঁ, এনেকৈ কাটিয়ে দিওঁ। আদা দিলে বাৰু আদাখিনি পিচি দিওঁ, কিন্তু মই নহৰুখিনি এনেকৈ কাটি দিওঁ। এনেকৈ দিলে মানে খাই বৰ বেছি মোৰ ভাল লাগে। আৰু মানে ভাত খাওঁতে যেতিয়া দালিতে হওক, যিহতে হওক, আৰু তেনেকৈ পৰি যায় লগত, বৰ ভাল লাগে খাই। আৰু মাংস দিলেতো মই গোটা গোটা নহৰু দি দিওঁ, মোৰ তেনেকৈ খায়ে ভাল লাগে যিহেতু। তাৰপাছত মই যে কাবুলি চানাখিনি মানে কি কয় সিজাই ৰাখিছিলোঁ, সেইখিনি এতিয়া মই দি দিম। আৰু এইখিনি মই বেছিকৈ কুক হ'ব দিছোঁ, বেছিকৈ সিজি যাব দিছোঁ। কাৰণটো হৈছে মই মানে গোটা গোটা হৈ থাকিলে ভাল নাপাওঁ, অকণমান ছিঙি গ'লে মোৰ ভাল লাগে খাই। সেইকাৰণে মই এইখিনি গোটেই ধুনীয়াকৈ ছিঙি যাবলৈ দিছোঁ। দেখি গমেই পাইছে চাগে, একদম সিজি মানে ছিঙিয়ে গৈছে আৰু প্ৰায়। আৰু অকণমান দিলে মানে গোটেইখিনি ছিঙি শেষ হৈ গ'লে, মানে মই 20টামান হুইচেল মাৰিছোঁ, কাৰণ বহুত টাইম সিজোৱাও নাই, সিজোৱা নহয়, বহুত টাইম মই মানে কি কয় এইটো, পানীত তিয়াই থোৱা নাই, আধা ঘণ্টামান তিয়াই থৈছোঁ। সেইকাৰণে মই হুইচেল 20টামান মাৰিছোঁ, মানে কিন্তু এঘণ্টামান যদি হেৰি কৰোঁ, তিয়াই থওঁ বা 2 ঘণ্টা 3 ঘণ্টা এনেকুৱা তিয়াই থওঁ, তেতিয়া 5, 6 বা 10টামান হুইচেল মাৰিলে হৈ যায়। কিন্তু মই এইটো যিহেতু অলপমান টাইম হেৰি কৰিছোঁ না, সেইকাৰণে মই অলপ হুইচেল বেছিকৈ মাৰিছোঁ। আৰু ধুনীয়াকৈ এইখিনি দি মই অকণমান ভাজি ল'ম। মই এনেকৈ বনাওঁ, মই মানে সদায় বনোৱা ষ্টাইলবিলাক সলনি হৈ থাকে, মোৰ যেতিয়া যেনেকুৱা ষ্টাইলত খাবলৈ মন যায় তেনেকৈ বনাওঁ। আৰু কেতিয়াবা মোৰ সোনকালে যদি মই হোৱাব বিচাৰোঁ, তেতিয়া এনেকৈ বনাওঁ। আৰু বহুত গৰম ন, বহুত একো কৰি থাকিব মন নাযায়, গতিকে ৰাতিৰ ভাত একচুৱেলি ইমান হেভি খাব নালাগে, পাৰিলেতো ভাতটো স্কিপেই কৰিব লাগে। কিন্তু আমি অসমীয়া মানুহ যিহেতু, আমাৰ 3 সাঁজ ভাত খোৱা লক্ষণ, কিন্তু মই নাখাওঁ বাৰু 3 সাঁজ, এনেই কথাটো কৈছোঁ। আৰু সৰুৰ পৰা সেনেকৈ খাই খাই ডাঙৰ হ'লোঁ। আৰু কেমেৰাটো দেখিছেনে মোৰ লৰি আছে। তাৰপিছত মই আলু আৰু অমিতা যিখিনি নমাই থৈ দিছিলোঁ, সেইখিনি মই ইয়াতে ধুনীয়াকৈ দি দিলোঁ। আৰু অমিতাখিনি অলৰেডি ছিঙিয়ে গৈছে খুব ধুনীয়াকৈ, আৰু অমিতাখিনিয়ে মানে চব্জিখন মিঠা উঠাই দিছে জানেনে। আপোনালোকে দেখি গমেই পাইছে, অমিতাখিনি ধুনীয়াকৈ ছিঙি গৈছে। তাৰপিছত মই এতিয়া হালধি দি দিলোঁ। কেমেৰাটো মানে মাজে মাজে ব্লাৰ হৈ যায় থাকে, এখন হাতেৰে ধৰি অসুবিধা হয়। আৰু মই কিন্তু পেকেট মছলা ইউজ নকৰোঁ, আপোনালোকে গমেই পায় আগৰ পৰা যিয়ে মোৰ ভিডিঅ' চাই। কিন্তু আজি মই ইউজ কৰিছোঁ। মই পেকেট মছলা ইউজ কৰিলে নৰ্মেলি মেগী মছলা ইউজ কৰোঁ, মেগী মছলা খাই মোৰ বৰ বেছি ভাল লাগে সেইকাৰণে। আৰু ইয়াতে মই আধা মেগী মছলা দি দিছোঁ, বেলেগ একো মছলা দিয়া নাই, অকল মেগী মছলা দি দিছোঁ। মই মেগী মছলা খাই বৰ ভাল পাওঁ। তাৰপিছত অকণমান পানী দিছোঁ, পানী দি এইখিনি অকণমান ভাজি ল'ম, কাৰণ অকণমান যদি মই ভাজি লওঁ তেতিয়াহে মছলাখিনিও ভাজা যাব, নহয় জানো। নহ'লে মছলাখিনিৰ এটা কেঁচা গোন্ধ যিটো সেইটো থাকি যাব, সেইটো থাকিলেতো খাই ভাল নালাগিব ন। সেইকাৰণে মই এইখিনি অকণমান এনেকৈ ভাজি লৈছোঁ। লৈ উঠি
এয়া পানী দি দিছোঁ আৰু মই জোখমতে দিয়া নাই আৰু অকণমান দি লৈছোঁ দি উঠি অকণমান হোৱাৰ পিছত আকৌ মই জোখমতে পানী দি ল'ম অকণমান মই পানীয়াকৈ খাম ইমানো পানীয়া নহয় আৰু অকণমান পানী থাকিব দিম আৰু কেমেৰাটো ব্লাৰ হৈ আছে মানে যি কি কয় ভাত বনাওঁতে ধোঁৱা ওলাই ন ধোঁৱাৰ পৰা মানে ব্লাৰ হৈ আছে আৰু এয়া পানী দিলোঁ দি মই এইখিনি উতলাইও ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া মোৰ এইখিনি নমাব পৰা হৈ গৈছে দেখিছেনে কিমান ধুনীয়া হৈছে খায়ো বৰ বেছি ভাল লাগিল আৰু খালোঁ অলৰেডি যিহেতু এতিয়া ভইচ অভাৰ দি আছোঁ যোৱাকালিয়ে খালোঁ সেইকাৰণে গম পাইছোঁ আৰু কেনেকুৱা হৈছে ভাল হৈছে এনেকৈ আপোনালোকে বনাই খাব পাৰে বেছি টাইম নালাগে পুটুককৈ হৈ যায় আৰু এয়া মোৰ আৰু কেমেৰা খল্ট মল্ট কৰি লৰি আছে আৰু মোৰ এইখিনি হৈ গ'ল পটল ভাজিও হৈ গ'ল দিনৰ মাংসও আছিল তাৰপাছত আজিৰ ডিনাৰ এনেকৈ ভাত আৰু কাবুলী বুট আলু অমিতাৰ চব্জি তাৰপাছত ৰাতিৰ মাংস আৰু পটল ফ্ৰাই আজিৰ ডিনাৰ ৰেডি হৈ গ'ল আৰু ইফালে ভাত বহাই দিলোঁ আৰু এটা হুইচেল মাৰিলে নমাই থৈ দিম এটা হুইচেলে মই দিওঁ যিহেতু মই বহুত পেনপেনীয়া মানে ঢিলা ভাত খাই ভাল নাপাওঁ সেইকাৰণে আৰু চব্জিটো দেখিছেনে বহুত বেছি টেষ্টি হৈছিল আৰু এয়া পটল ফ্ৰাই আৰু লগতে মাংসখিনি এবাৰ আপোনালোকে দেখুৱাই দিয়ক এইখিনি মাংস মই গৰম কৰি থৈ দিছিলোঁ এতিয়া খাওঁ ধুনীয়াকৈ বাই বাই